हेलो एवरीवन प्रियंकास कुकिंग एंड लाइफस्टाइल चेनेल सकलोके स्वागतम जनाइছোঁ। आशा करूँ आपनालोक सकलो भाले आछे। আজি মই আপোনালোকৰ ওচৰত এগলেট চকলেট ডোনাটছৰ ৰেচিপিটো লৈ আহিছোঁ। ডোনাটছ খাবলৈ বহুত টেষ্টি হয় আৰু সৰু ল'ৰা ছোৱালীটো বহুতেই প্ৰিয় হয় ডোনাটছ। তেনেহ'লে চাওঁ মই কেনেকৈ বনালোঁ। প্ৰথমতে ডোনাটছটো ফুলাবৰ বাবে আধা কাপতকৈ কম গৰম গাখীৰ লৈছোঁ আৰু তাতে 2 চামুচ পাউডাৰ সুগাৰ দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি লম। এইখিনি মিক্স হোৱাৰ পাছত এতিয়া মই তাত 1 টেবুলস্পুন ইনষ্টেণ্ট ইষ্ট দিম আৰু এইখিনিও ভালদৰে মিক্স কৰি লম। এইখিনি মিক্স হোৱাৰ পাছত ইষ্টখিনি এক্টিভেট হ'বৰ বাবে 10 মিনিটৰ বাবে ৰাখি দিম। এতিয়া মই এটা বাউল লৈ লৈছোঁ আৰু তাতে 2 কাপৰ জোখত ময়দা দি দিছোঁ। আৰু লগতে 2 চামুচ পাউডাৰ সুগাৰ দিছোঁ। আৰু ইয়াতে 1 চামুচ মিল্ক পাউডাৰ দিছোঁ। মিল্ক পাউডাৰটো নিদিলেও কোনো কথা নাই। এয়া চাওক ইষ্টখিনি কি ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া মই ইষ্টখিনি ইয়াত দি পেলাই ভালদৰে সানি ল'ম। এতিয়া মই ইয়াতে 2 চামুচ বাটাৰ এড কৰি দিম। বাটাৰখিনি দি 5-10 মিনিটৰ বাবে আকৌ ভালদৰে সানি ল'ম। এয়া দেখিছে মোৰ ডোটো সনা হৈ গৈছে। এতিয়া মই এখন চফা কাপোৰেৰে 30 মিনিটৰ বাবে ঢাকি ৰাখিম। এতিয়া মই বেলনাখনত অলপ ময়দা ছটিয়াই লৈছোঁ যাতে ডোটো লাগি নধৰে। ভালদৰে বেলি ল'ম। বেছি জোৰ দি বেলিব নালাগে, ওপৰতে লাহে লাহে বেলিলেই হৈ গ'ল। পাতলা কৰিলে ভাল নহ'ব ডোনাটছটো খাবলৈ। এয়া বেলি লোৱা হৈ গৈছে। এতিয়া ডোনাটৰ শ্বেপ দিবলৈ মই এটা গ্লাছেৰে কাট কৰিম। আৰু মাজটো কাট কৰিবৰ বাবে মই এটা বটলৰ সাফৰ লৈছোঁ। বটলৰ সাফৰটো মই অলপ ময়দা লগাই লৈছোঁ, নহ'লে লাগি ধৰাৰ চান্স থাকে। এয়া ডোনাটছখিনি কাট কৰা হৈ গৈছে। এতিয়া মই এখন প্লেটত অলপ ময়দা সানি লৈছোঁ আৰু তাতে মই ডোনাটছখিনি ৰাখি দিম। আৰু আনফালে মই এখন কেৰাহী লৈছোঁ আৰু তাতে অলপ ৰিফাইন তেল দিছোঁ। তেলখিনি বেছি গৰম হ'ব নালাগে, বেছি গৰম হ'লে ডোনাটছৰ ভিতৰটো কেঁচা হৈ থাকে। আৰু গেছটো মিডিয়াম ফ্লেম কৰি লৈছোঁ।
আৰু এইখিনি মই এতিয়া 5-7 মিনিটৰ বাবে ভালদৰে ভাজি ল'ম। এইখিনি ফ্ৰাই হৈ গৈছে, এইখিনি কাঢ়ি ল'ম আৰু বাকি থকাখিনিও একেদৰে ভাজি ল'ম। এয়া ডোনাটছ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া চকলেটে ডেকোৰেট কৰিবৰ বাবে মই ডাৰ্ক চকলেট মেল্ট কৰি লৈছোঁ। এতিয়া এটা এটা কৰি ডোনাটছখিনি চকলেটত ডিপ কৰি যাম। চকলেটখিনি চাৰিওফালে লগাব লাগে, তেতিয়া খাবলৈ বেছি টেষ্টি হয়। এতিয়া ইয়াৰ ওপৰত মই স্প্ৰিংকল দি দিম। স্প্ৰিংকল নাথাকিলে ড্ৰাই ফ্ৰুটছ বা কোকোনাট পাউডাৰ দিব পাৰি। এয়া ৰেডি হৈ গৈছে এগলেট চকলেট ডোনাটছ। যদি আপোনালোকে বনাই খোৱা নাই তেনেহ'লে এবাৰ বনাই খাব, খাবলৈ খুব টেষ্টি হয়। আৰু লগতে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।